অসমৰ সৰ্বাধিক জনসংখ্যাৰ ঘনত্বৰ জিলা হ'ব ক তিনিচুকীয়া, খ নগাঁও, গ ধুবুৰী, ঘ কামৰূপ মেট্ৰ'। উত্তৰ ঘ কামৰূপ মেট্ৰ'। অসমৰ তলৰ কোনখন জিলাৰ মাটিকালি সৰ্বাধিক? ক কাৰ্বি আংলং, খ নগাঁও, গ শোণিতপুৰ, ঘ কোকৰাঝাৰ। উত্তৰ ক কাৰ্বি আংলং। অসমৰ কোনটো অংশত বৰষুণৰ পৰিমাণ অতি কম? ক লামডিং, খ তিনিচুকীয়া, গ মৰিগাঁও, ঘ ওপৰৰ সকলোবোৰ। উত্তৰ ক লামডিং। অসমৰ তলৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন? ক ধুবুৰী, খ ডিমা হাছাও, গ কাৰ্বি আংলং, ঘ হাইলাকান্দি। উত্তৰ ক ধুবুৰী। কোন চনত কাজিৰঙাক প্ৰথমবাৰৰ বাবে সংৰক্ষিত বনাঞ্চল হিচাপে চিহ্নিত কৰা হয়? ক ১৯০২, খ ১৯০৬, গ ১৯০৮, ঘ ১৯১২। উত্তৰ গ ১৯০৮। ৬. অসমৰ অৰ্থনীতিত কোনটো উদ্যোগে যথেষ্ট অৰিহণা যোগায়? ক বস্ত্ৰশিল্প, খ অটোমোটিভ, গ তথ্য প্ৰযুক্তি, ঘ চাহ। উত্তৰ ঘ চাহ। ৭. নুমলীগড় তেল শোধনাগাৰ অসমৰ কোন জিলাত অৱস্থিত? ক গোলাঘাট, খ ডিব্ৰুগড়, গ যোৰহাট, ঘ শিৱসাগৰ। উত্তৰ ক গোলাঘাট। ৮. অসমত প্ৰথম তেল শোধনাগাৰ ক'ত স্থাপন হৈছিল? ক ডিগবৈ, খ গুৱাহাটী, গ নুমলীগড়, ঘ মৰাণ। উত্তৰ ক ডিগবৈ। ৯. অসমৰ অৰ্থনীতিত আয়ৰ উৎস কি? ক কৃষি, খ পৰ্যটন, গ তেল আৰু প্ৰাকৃতিক গেছ, ঘ হস্তশিল্প। উত্তৰ ক কৃষি। ১০. তলৰ কোনটো বন ভিত্তিক উদ্যোগ? ক চিমেণ্ট, খ কাগজ, গ তেল শোধনাগাৰ, ঘ সাৰ। উত্তৰ খ কাগজ।